Hello everyone, নতুন ভিডিও এটা লৈ আইছো আজি বেংগলোৰৰ পৰা মাইসোৰ যাব ওলাইছো। কি বঢ়িয়া ওয়েদাৰ হৈ আছে বেংগলোৰত। এতিয়া আমি গাড়ী অলৰেডি ৰেডি কৰিলো, আমি বস্তুপাতি আমি সব গাড়ীত থলো। এতিয়া আমি ষ্টাৰ্ট দিব লৈছো মাইসোৰলৈ। আমি এক্সপ্ৰেছ হাইৱে দি যাম। আমি এক্সপ্ৰেছ হাইৱেত আমাক অলমোষ্ট 2 আৱাৰ্ছ লাগিব বেংগলোৰৰ পৰা। আমি এক্সপ্ৰেছ হাইৱে উঠিছো গাইজ, উঠিব লৈছো আৰু বেংগলোৰ চিটিখন আমি পাৰ হৈছো। এতিয়া মাইসোৰ আমি এক্সপ্ৰেছ হাইৱে লম। এইটো 10 লেন হয়, আগতে অলমোষ্ট 4 আৱাৰ্ছ লাগিছিলে। ইয়াৰ ব্ৰাদাৰ পাৰভেজ তেখেতে চলাই গৈছে, ইয়াৰ বেটি হৈ গৈছে আৰু মিছেছো আৰাম কৰি গৈছে। এয়া চাওক এক্সপ্ৰেছ হাইৱেত উঠিলো। আমি সোমালো বেংগলোৰ মাইসোৰ এক্সপ্ৰেছৱে 10 লেন হাইৱে, স্পীড কণ্ট্ৰলড হাইৱে, এক্সেছ কণ্ট্ৰল হাইৱে। বাহিৰৰ মানুহ ভিতৰত সোমাব নোৱাৰে, একো বাছ ট্ৰাক এইবোৰ এলাউড নাই, কিন্তু কিছুমানে ভৰাই দিয়ে বা সিহঁতক ফাইন মৰা যায়। এতিয়া আগত যেনেকৈ দেখিব দুখন গাড়ী গৈ আছে, যোনখন বাছ হয়। গাইজ ব্ৰাদাৰ ধুনীয়াকৈ বুজাই দিলে। তেখেত ইয়াত ছফ্টৱেৰ ইঞ্জিনিয়াৰ হয়, 17 ইয়াৰ্ছ আছে বেংগলোৰত, ষ্টিল ছিংগল দেই। আমি ধাবা এখনত সোমালো, মাজত ব্ৰেকফাষ্ট কৰিলোঁ, লোকেল ব্ৰেকফাষ্ট। তাৰপিছত গাড়ীখন মই চলাবলৈ ষ্টাৰ্ট কৰিলোঁ। পাৰভেজ ব্ৰাদাৰে কৈ দিছে মোৰ মিছেছৰ কাজিন ব্ৰাদাৰ হয়, নিজৰ মামা ল'ৰা। হি ষ্টিল ছিংগল দেই। আমি তাক কামুৰি আছো বিয়াখন পাতিবলৈ, ছোৱালী চাই আছো গাইজ। বেটিক ফুৰিব পালে একো নালাগে, তাই কেনেকৈ এনজয় কৰি আহিছে চাওকচোন। তাইৰ জাৰ্ণিটো তাইহে এনজয় কৰিছে, বহুত এনজয় কৰিছে দেই গাইজ। ফ্ৰেণ্ডছ, এতিয়া আমি এটা এৰিয়া সোমাইছো অন দ্য ৱে টু মাইসোৰ। আমি গৈ থাকোঁতে পাওঁ এইডোখৰ হৈ গ'ল ৰামনগৰ। ৰামনগৰ এই এৰিয়াটোতে চলে মুভিংখন পুৰা শ্বুটিং হৈছিলে ইয়াত। এইটো এৰিয়াতে আপুনি দেখিছে ন, এই ডাঙৰ ডাঙৰ যিখিনি হিলছ দেখিছে ইয়াত আপুনি, ইয়াতে ধৰ্মেন্দ্ৰজী আৰু অমিতাভজীয়ে এইডোখৰতে শ্বুটিং কৰিছিলে চলে মুভিৰ কমপ্লিট টিম লৈ পিনাই। সম্পূৰ্ণ চলেখন আধা আধি ইয়াত শ্বুট হৈছিলে বুলি ক'লেও বেয়া নহয়। এই গোটেই এৰিয়াটোৰ ভিতৰে ভিতৰে ইয়াত চলে শ্বুটিং হৈছিলে। বহুত ধুনীয়া এৰিয়া এইটো। ফাইনেলি আমি এতিয়া ডেষ্টিনেশ্যন পাইছোহি। এতিয়া আমি মাইসোৰ সোমাব লৈছো ফ্ৰেণ্ডছ। মাইসোৰ এতিয়া চিটিখন আমি এণ্টাৰ হৈছো। এইয়া চাওক আমি মাইসোৰ চিটি সোমাই গলো গাইজ। এতিয়া আমি মাইসোৰ আমি ইয়াত টাৰ্ণটো লৈ পিনাই আমি এতিয়া পেলেচটো আপুনি দেখি পাব, অকণ পেলেচ ভিউটো আপুনি দেখি পাব লেফ্ট হেণ্ড চাইডে চাব। ইয়াত পেলেচ অকণমান আমি দেখি পাম, ৰাজমহল মাইসোৰ। ফ্ৰেণ্ডছ, এই লেফ্ট চাইডে চাওক, এইটো পেলেচটো অকণমান আমি এতিয়া সোমাই যাম আৰু ভিতৰলৈ সোমাই গৈ সম্পূৰ্ণ পেলেচ দেখুৱাম, মাইসোৰ পেলেচ। ফাইনেলি মাইসোৰ পেলেচৰ ওচৰত আহি পালোহি। আমি গাড়ীখন এতিয়া পাৰ্কিং কৰি দিলোঁ ইয়াতে। গাড়ীখন পাৰ্ক কৰি এতিয়া মইনাক ল'লে মমায়েকে। ক'ত আহি পালো মইনা, ক'ত আহি পালো ক'ত আহি পালো ফ্ৰেণ্ডছ, পেলেচৰ ফ্ৰণ্টত আমি এতিয়া টিকেট কাউণ্টাৰ আমি পালোহি। চাওক আমি পেলেচ এণ্টাৰ হ'ম এতিয়া। টিকেট ল'লোঁ। টিকেট লোৱাৰ পাছত গাইজ ইয়াত আপুনি জোতা লৈ যাব নোৱাৰে, জোতা চেণ্ডেল একো পিন্ধি যাব নোৱাৰে। ইয়াত আপোনাক বেগছ দিব, আমি জোতা চেণ্ডেল থৈ পিনাই ইয়াতে আপোনাৰ শ্লিপাৰ চব থৈ মেলি আমি ইয়াত সোমাই গৈছোঁ, মাইসোৰ পেলেচত এণ্টাৰ কৰিছোঁ। এই সম্পূৰ্ণ পেলেচটো চাওক, আমি বাহিৰৰ পৰা দেখাইছোঁ, কি ধুনীয়া এইটো পেলেচ। চাওক পেলেচটোৰ এতিয়া আমি টোটেলি এক্সটাৰ্নেল ভিউটো দেখাইছোঁ আমি, আৰু অলপ ফ্ৰণ্টৰ পৰা দেখাম এতিয়া আমি। এতিয়া আমি ফ্ৰণ্টলৈ গৈ পিনে আমি পেলেচটো দেখাইছোঁ। চাওক গাইজ, পুৰণা পেলেচ, কিমান ধুনীয়া, কিমান ধুনীয়া তেতিয়া ৰজাই বনাই থৈ যোৱা পেলেচ এইটো মাইসোৰ পেলেচ। গাইজ ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। পেলেচটো দেখুৱাৰ পিছত আমি বৃন্দাবন গাৰ্ডেনো দেখাম, মাইসোৰ যিটো ডেম, কাবেৰী ডেমটো আমি দেখাম। আৰু বৃন্দাবন গাৰ্ডেনত বহুত চাবলগীয়া বস্তু আছে গাইজ। আৰু তাৰপিছত আমি মাইসোৰৰ হোল মাইসোৰখনৰ নাইট লাইফটো দেখুৱাম। যিহেতু দশেৰা কমপ্লিট হৈ গ'ল, আমি নাইট লাইফটো দেখাম। ফ্ৰেণ্ডছ, ফাইনেলি আমি পেলেচৰ ভিতৰত এতিয়া এণ্টাৰ কৰিছোঁ। এতিয়া পেলেচৰ এটা আমি অল্ড মনুমেণ্টছ যি বনোৱা আছে ইয়াত আগৰ, চব দেখুৱাম। এইখিনি চাওক। এতিয়া আমি ষ্টাৰ্ট কৰিছোঁ অইল পেইণ্ট। এইখিনি অইল পেইণ্টিং কৰা আছে।
পুৰা হিষ্ট্ৰীটো ইয়াত আছে গাইজ কমপ্লিট কভাৰ কৰিব হয়তো নোৱাৰিম কিন্তু ইয়াত বহুত চাবলগীয়া বস্তু আছে এইবোৰ চক পেলেচটো কিমান ধুনীয়া কিমান আহল বহল ইয়াৰ ৰজা ৰাণীৰ সব ফটোবোৰ আছে ইয়াত অইল পেইণ্ট কৰা আছে গোটেইবোৰ কমপ্লিট তেখেতসকলৰ বায়োগ্ৰাফি লিখা আছে এইবোৰ চকচোন সব পুৰণা বস্তু ৰজাই ইউজ কৰা বস্তু এইখিনি চেয়াৰ্ছ কিনি দেখুৱা আছে ইয়াত মিৰৰ আছে ৰাণীয়ে যিবোৰ ইউজ কৰিছিলে এই চেয়াৰ কিখন কিমান পুৰণা ৰজা ইউজ কৰি থকা আগৰে বস্তু এইবিলাক এতিয়া আমি এখন চেয়াৰ দেখাম যিখন চেয়াৰ দশেৰা টাইমত উলিয়ায় কিন্তু তাৰ আগত দেখুৱাইছো এই ৰজাৰ এটা ষ্টেচু বনোৱা আছে এইজন ৰজা চক আৰু এইখন চেয়াৰ বহুত ৱেইটৰ হয় কমপ্লিট গোল্ডৰ হয় চেয়াৰখন দশেৰা টাইমত ৰজাক বহিব দিয়ে ইয়াত ৰজাৰ ফেমিলি এতিয়া যিজন আছে তেখেতকে ৰজাৰ সন্মান দিয়া হয় আৰু তেখেতকে ইয়াত দশেৰা টাইমত বহুত ৰেসপেক্ট দিয়ে আৰু ফ্ৰেন্ডছ এটো দেখুৱাইছো ৰজাৰ মাষ্টাৰ বেডৰুম চাওকচোন মাষ্টাৰ বেডৰুমটো কিমান ধুনীয়াকৈ ৰজাই বনোৱাইছিলে কমপ্লিট মাষ্টাৰ বেডৰুমটো দেখুৱাইছো গাইজ আৰু এইটো বাহিৰত চাওক এইটো এক্সটেৰিয়ৰটো আপোনাৰ দেখুৱাইছো বেলকনিটো ইয়াৰ পৰা পেলেচৰ পৰা বাহিৰলৈ চাই থাকিব পাৰে বহুত ধুনীয়া মাইসূৰ পেলেচটো সঁচাকৈ বহুত ধুনীয়া আমি মাইসূৰ পেলেচৰ বাহিৰলৈ ওলাইছো গাইজ এতিয়া আমি হাতী চাওঁ আহক ইয়াৰ পিছত টাংগাটো উঠিম ঘূৰাও দেখাম কি হয় হাতী তুই গৈ আছ মই কেনেকৈ গৈ কেপচাৰ ল'ম তুমি কোৱা নমস্কাৰ 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 ফ্ৰেন্ডছ এইটো পেলেচৰ এক্সিট ৱেটো হয় এতিয়া আমি পেলেচৰ বাহিৰতে কিছুমান বস্তু চালো ঘৰলৈ নিবলৈ এইবোৰ লোকেল মেড হয় এইবোৰ দেখুৱাইছে তেখেতসকলে সৰুৰা বস্তু কিছুমান আমি কিনিলো এতিয়া আমি ঘোঁৰাত আমি টুৰ কৰোঁ আহক মাইসূৰ পেলেচৰ বাহিৰটো আমি ঘোঁৰাত টুৰ কৰোঁ ক্লেপ দিয়া ভাল লাগিছে ক্লেপ দিয়া ঘোঁৰাটো ভাল লাগিছে ৱাও এনজয় কৰিছা দেখাই দিয়া বাবা গাইজ ফাইনেলি আমি টাংগাত বহিছো দেই ফ্ৰেন্ডছ মাইসূৰ আৰু এটা প্লেচ দেখাব বিচাৰিছো সেইটো হৈ গ'ল বৃন্দাবন গাৰ্ডেন এইটো বহুত ইম্পৰ্টেণ্ট পইণ্ট হয় মাইসূৰত বহুত টুৰিষ্ট আহি ইয়াত চাবলগীয়া হয় এইটো আৰু ইয়াত আমি ডেমটো দেখুৱাম যিহেতু কাবেৰী নদীখন ৰখাই দিছে এটা ডেম বহুত ডাঙৰ পুৰণা ডেম এটা দেখাম আৰু তাৰ আগত আমি কিবা কিবি অকণমান খাই ল'লো গাইজ আৰু এই খাই মেলি আমি এতিয়া এটা আমি ফ্লাৱাৰ বহুত ধুনীয়াকৈ ইয়াত ফ্লাৱাৰ সজাই থৈছে এখন ফ্লাৱাৰ গাৰ্ডেন দেখাম গ্লাছ হাউচ এটাৰ ভিতৰত বিভিন্ন ধৰণৰ ফুল ইয়াত দেখা পাব ফ্লাৱাৰ ইয়াত চাই থাকিব মন যাব গাইজ আমি সোমাই যাওঁ আহক ফ্ৰেন্ডছ বৃন্দাবন গাৰ্ডেনৰ ভিতৰতে এটা একুৱেৰিয়াম হাউচ আছে ইয়াত বহুত একুৱেৰিয়ামছ ৰাখিছে য'ত আপুনি বিভিন্ন ধৰণৰ মাছ দেখিব বহুত বস্তু দেখি পাব কাছৰ পৰা লৈ বহুত মাছ দেখি পাব ইয়াত আহক চাওঁ আহক
গাইজ বৃন্দাবন গাৰ্ডেনখনৰ আৰু এটা ইম্পৰ্টেণ্ট বস্তু দেখাব লগা আছে এইটো মাইচুৰ ডেমটো চাওক বৃন্দাবন গাৰ্ডেনৰ ডেম যিটো সেইটোৱে ডেম হয় ৱালৰ নিচিনা আপোনালোকে যিটো দেখা পাইছে ডেট মিনছ এই ডেমটো কেনেবাকৈ যদি ভাগিব লগা হয় কাবেৰী নদীখন গোটেই মাইচুৰ চিটিখন ডুবুৱাই দিব বুলি কয় বহুত ডাঙৰ ডেম হয় এইটো আৰু মানুহ চবেই ইয়াত এনজয় কৰিছে চাওক ইয়াত বটিং কৰি আছে মটৰ লাঞ্চ আছে আৰু এইবোৰ দূৰত দেখিছে নহয় এইবোৰ এটা ৱাটাৰ ফাউণ্টেইন এই ৱাটাৰ ফাউণ্টেইন শ্ব' হয় এট নাইটত আপোনাৰ মিউজিকেল ফাউণ্টেইন ডান্স হয় ইয়াত ৱাটাৰ ফাউণ্টেইন ডান্স হয় আৰু বহুত ধুনীয়া ধুনীয়া চিনেৰিজ আছে আৰু বহুত ফাউণ্টেইনছ আছে আমি চাওঁ আহক বেটিয়ে মমায়েকৰ লগত বহুত বিজি হৈ আছে বহুত এনজয় কৰি আছে আৰু মমায়েকেও বেটিক পাই পিনে ক'ব নোৱাৰা হৈ আছে আৰু ফূৰ্তিতে ফ্ৰেণ্ডছ বৃন্দাবন গাৰ্ডেনখন গোটেই ৱাটাৰ ফাউণ্টেইনছে ভৰি আছে বহুত ধৰণৰ আপোনাৰ ফাউণ্টেইন শ্ব' হয় ইয়াত আৰু এই ফাউণ্টেইনছবিলাকে বহুত আকৰ্ষণ কৰি পেলাইছে টুৰিষ্টৰ কাৰণে আৰু ইয়াত চাবলগীয়া বস্তু বহুত আছে গাইজ আৰু ইয়াৰ পৰা ওলাই যাব মন নাযায় ইয়াত এনি টাইম থাকিবলৈ মন যায় আমি বৃন্দাবন গাৰ্ডেনৰ আমি বাহিৰলৈ ওলাই আহি আমি ফিছ কাবাব খাম এতিয়া ফিছ কাবাব ইমান ডিলিচিয়াছ বনাইছে ইয়াত আমি ইয়াৰ লোকেল যিবোৰ ফিছ কাবেৰী ৰিভাৰৰ পৰা উঠোৱাই আনিছে সেইবোৰ আমি টেষ্ট কৰিছোঁ বহুত স্পাইচি এণ্ড য়াম্মি হয় বেটিয়ে এনজয় কৰি থকা দেখি লোকেল মানুহ কিছুমানে কোচত লৈ বহুত তাইৰ লগত এনজয় কৰি আছে গাইজ আমি বৃন্দাবন গাৰ্ডেনৰ পৰা এতিয়া ওলাই আহিছোঁ ওলাই আহি আমি মাইচুৰৰ নাইট ভিউটো চাওঁ নাইটত কেনেকুৱা লাইটিং কোটি টকা খৰচ কৰিছে গাইজ বিকজ ইয়াত দশেৰা ফেষ্টিভেল অলৰেডি কমপ্লিট হৈ গ'ল আৰু কমপ্লিট হৈ যোৱাৰ পিছত এতিয়াও লাইটিংখিনি তেনেকেই আছে মে বি 1 মান্থ তেখেতসকলে লাইট দি পিনে সজাই থ'ব আৰু কমপ্লিট মাইচুৰখন আমি এতিয়া ঘূৰিম আৰু লাইট ইমান ধুনীয়াকৈ লাইটিং কৰিছে চিটিখন চাবলগীয়া চিৰিয়াছলি চাবলগীয়া গাইজ চাওকচোন কিমান ধুনীয়া লাইটিং চবফালে লাইট এৰেঞ্জমেণ্ট কৰিছে তেখেতসকলে ঘূৰি থাকিয়ে ভাল লাগে দিনতো এটা বেলেগ ভিউ ৰাতিও ভিউটো বহুত বেলেগ আৰু এটা এটা বস্তু সজাই তুলিছে তেখেতসকলে লাইটৰ শ্ব' হৈ আছে ইয়াত গাইজ গোটেই মাইচুৰখনে সজাই দিছে আৰু এইটো পেলেচটো চাওক ইমান ধুনীয়া লাগিছে ৰাতি কিমান ধুনীয়া সজাই তুলিছে পেলেচটো মাইচুৰ পেলেচটো আমি দিনত যিটো চাইছিলোঁ এতিয়া ৰাতি চাওক গাইজ নাইট ভিউ কিমান ধুনীয়া গাইজ মাইচুৰত আহি যদি মাইচুৰ পাৰ্কটো ইয়াৰ অৰিজিনেলটো নাখাওঁ কেনেকৈ হ'ব গাইজ সেইকাৰণে বহুত ফেভৰেট এইটো চুইট হয় আমাৰ সেইকাৰণে এখন আমি হোটেলত লৈছোঁ আমি মাইচুৰ পাৰ্ক আৰু লগত লৈছোঁ বাদাম মিল্ক যিটো মোৰ ফেভৰেট ফাইনেলি গাইজ মাইচুৰ কমপ্লিট কৰিলোঁ নিশ্চয় আশা কৰোঁ যে আপোনালোকে ভিডিঅ'টো ভাল পাইছে গাইজ নেক্সট মৰ্ণিং আমি এতিয়া যামগৈ সেইকাৰণে আমি বেংগলোৰ আহি পালোহি
Mysore to Bangalore. Air brother আমাক এতিয়া নেক্সট ডে আমাক এতিয়া বাই বাই কৰিছে তেখেতৰ ঘৰৰ পৰা আমি এতিয়া এয়াৰপৰ্টলৈ ওলাইছো কেবৰ কাৰণে ৰখি আছো আমি কেব আহি পাইছেহি আমাৰ তেখেতক অতি দুখেৰে আমি বাই বাই কৰি আহিলো বহুত এনজয় কৰিলো একেলগে এয়া চাওক গাইজ এটো এয়াৰপৰ্ট ৰোড টু হেব্বালত থাকে তেখেত আমি হেব্বালৰ পৰা আমি বেংগলোৰ ইন্টাৰনেশ্যনেল এয়াৰপৰ্ট দ্যাট মিন্স কেম্পেগৌড়া ইন্টাৰনেশ্যনেল এয়াৰপৰ্ট বুলি কয় এটো বেংগলোৰ এয়াৰপৰ্টটো নাম আমি তাৰলে এতিয়া আমি গৈ আছো অসমলৈ এতিয়া আমি উৰা মাৰিম গাইজ এয়া চাওক গাইজ আমি এয়াৰপৰ্ট আহি পালোহি গাইজ ফাইনালি আমি এয়াৰপৰ্টত সোমাই পিনা বেবি কেয়াৰ ৰুমত আগে সোমাই লম বেটিক ব্ৰেকফাষ্টটো কৰাই লওঁ গাইজ এয়া বেটিয়ে বেবি কেয়াৰ ৰুমত এতিয়া ব্ৰেকফাষ্ট কৰি আছে চাওক বেবি কেয়াৰ ৰুমটো কিমান ধুনীয়া সকলো বস্তু আছে ডেফিনেটলি এতিয়া হক আমি গাইজ আমি ফ্লাইটৰ ওচৰলৈ যাওঁ ফ্ৰেন্ডছ আশা কৰোঁ যে ভিডিঅ'বিলাক আপোনালোকে চাই ভাল পাইছে কাইণ্ডলি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ফেচবুকত ফ'ল' কৰি ৰাখিব চ' ডেট আপকামিং ভিডিঅ'ছবিলাক আপোনালোকে এনেকৈ এনজয় কৰি থাকিব পাৰে থেংক ইউ অল